আৰু এই সময়ত আমাৰো ক্ষীণ হ'বলৈ ইচ্ছা গৈছে নে নাই ৰাইজসকল? ৰাজধানী হ'বলৈ গৈছে নে নাই ৰাইজসকল? আৰু কিমান প্ৰজা হ'ম আমি সকলোৱে মিলি জুলি এইবাৰ অসম যাতে বিটিআৰৰ আমাৰ যি 15টা সিট, এই 15টা সিটৰ ভিতৰত 10টা সিট লৈ পেলাই এইবাৰ যাতে আমি অসমখন চলাব পাৰোঁ, তাৰ হৈ সকলোৱে যাতে এইবাৰ সংকল্পবদ্ধ হয়, তাৰ কাৰণে মই আপোনালোকক সাজু হোৱাৰ কাৰণে আহ্বান কৰিছোঁ। যি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰ চৰকাৰ চলাইছিল, আমি সকলোৱে জানো এই সময়ত শান্তিৰ এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ এই অঞ্চলৰ মুছলমান ভাইসকলে নিজৰ টুপি পিন্ধিবলৈ ভয় খাই আছে। যোৱাকালি পৰহি দিনাখন যি ছ'চিয়েল মিডিয়াত যি আমি নিউজ চেনেলবিলাকত পাইছোঁ, কিছুমান দলসকলে ভয় খাইছে যে ইউপিপিএল দলে মুছলমান মানুহক ইমানে মৰম কৰে যে যুৱ শাখাৰ সভাপতিয়ে নিজে মাথা টুপি লগাই পেলাই ৰেলীসমূহত অংশগ্ৰহণ কৰি আছে। 12টা সিট পাইছিল, তথাপি অসমৰ ৰজা হৈছিল। তেখেতে এবাৰ বিজেপিৰ লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থকা সময়ত তেখেতে এবাৰ আকৌ অসমৰ কিং হৈছিল। আৰু এই সময়ত আমাৰো কিং হ'বলৈ ইচ্ছা গৈছে নে নাই ৰাইজসকল? ৰাজধানী হ'বলৈ গৈছে নে নাই ৰাইজসকল? আৰু কিমান প্ৰজা হ'ম আমি সকলোৱে মিলি জুলি এইবাৰ অসম যাতে বিটিআৰৰ আমাৰ যি 15টা সিট, এই 15টা সিটৰ ভিতৰত 10টা সিট লৈ পেলাই এইবাৰ যাতে আমি অসমখন চলাব পাৰোঁ, তাৰ হৈ সকলোৱে যাতে এইবাৰ সংকল্পবদ্ধ হয়, তাৰ কাৰণে মই আপোনালোকক সাজু হোৱাৰ কাৰণে আহ্বান কৰিছোঁ। ৰাইজসকল, যি সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰ চৰকাৰ চলাইছিল, আমি সকলোৱে জানো এই সময়ত শান্তিৰ এটা পৰিৱেশ আমি পাবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ এই অঞ্চলৰ মুছলমান ভাইসকলে নিজৰ টুপি পিন্ধিবলৈ ভয় খাই আছে। যোৱাকালি পৰহি দিনাখন যি ছ'চিয়েল মিডিয়াত যি আমি নিউজ চেনেলবিলাকত পাইছোঁ, কিছুমান দলসকলে ভয় খাইছে যে ইউপিপিএল দলে মুছলমান মানুহক ইমানে মৰম কৰে যে যুৱ শাখাৰ সভাপতিয়ে নিজে মাথা টুপি লগাই পেলাই ৰেলীসমূহত অংশগ্ৰহণ কৰি আছে। আজি মই এই ভাষা, এই আমাৰ টংকাৰ এই হায়াৰ ছেকেণ্ডাৰী ফিল্ডৰ পৰা এটা মুছলমান সমাজক মই আহ্বান কৰিবলৈ খুজিছোঁ। আপোনালোকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ যি পাৰ্টি, যি বিপিএফ, আজিৰ দিনৰ বিপিএফ আৰু নাই, বিপিএফ নাই। এই দলটো মুছলমানসকলৰ দল বুলি মই কৈ আছোঁ। গতিকে আপোনালোকে প্ৰশ্ন সুধিব লাগিব যে যি ধৰণৰ আপুনি আমাৰ পৰা ভোট লৈ পেলাই চৰকাৰ কৰিছে, বিটিচিত আজি আপোনালোকক আমাক মাটিৰ পাত্তা দিম বুলি কৈছিল, কওক আপোনালোকে প্ৰশ্ন শুনক। আমাৰ আদানী চাদামৰ দ্বাৰা মুছলমানসকলক দিয়া যি আমাৰ 2 লাখ টকাকে যি আঁচনি আছিল, কওক আমি যি প্ৰমোদ বড়ো ডাঙৰীয়াই যি হজ ভৱন নিৰ্মাণ কৰিছিল, এই নিৰ্মাণ কৰা যি হজ ভৱন আজিও কিয় সম্পূৰ্ণ হোৱা নাই? আপোনালোকে শুনক যে মুছলমান ভাইসকল, যে আপোনালোকে ডাঙৰ এটা জনগোষ্ঠী এই বিটিআৰ অঞ্চলত 4,71,000 মুছলমানসকল ভোট কৰে বিটিচি নিৰ্বাচনত বা বিটিআৰ অঞ্চলত। 4 লাখ মানুহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভোট দি পেলাই যোৱা নিৰ্বাচনত তেখেতক বিটিআৰৰ চিফ বনাইছিল।